बाक्सानि गोबोरधनायाव बोरसि दैमानि गिख्रंथाव खुरखानाय बोरसि दैमायाव इनाय जावखांनायखौ लानानै खुद्रिसारदों। बोरसि दैमायाव अन्थाइ बाला जावखांनाय बन्द खालामनांगौनि दाबियाव 24 घन्टा धरना। इनाय जावखांनायनि जाउनाव हुमखि लाबोदों दैमा सेरनि रायजोफोरनि फारसे। थाबैनो जावखांनायखौ बन्द खालामनो दाबि। बाक्सा जिल्ला आरो बरपेटा जिल्लानि गोबां थावनिनिफ्राय बोरसि दैमायाव इनाय जावखांनायनि हेंथायै गामारिगुरि आरो उत्तर साफाकामारनि बोरसि दैमायाव अन्थाइ बाला जावखांनाय बन्द खालामनांगौनि दाबियाव 24 घन्टा धरनायाव जिरायदों। हौवा हिन्जाव बोरसि दैमायाव जावखांनाय बन्द खालामनांगौनि दाबियाव धरना होयो। मख'जाथावना दि बोसोरफ्रोमबो खमैबो जौ आबाद हाजों लोगोसे गोबां गामि बोरसि दैमानि बिखायाव गोजावलाङो। इनाय जावखांनायनि जाउनाव हुमखि लाबोदों दैमा सेरनि रायजोफोरनि फारसे। थाबैनो बे जावखांनायखौ बन्द खालामनो दाबि। नङाब्ला उन समाव गोख्रों सोमावसारनायनि हुमखि होयो बेरेखागिरि रायजोफोरा। যে আমি যোৱা ছেপ্টেম্বৰ মাহতো এনেকৈ ইয়াত আমি আন্দোলন কৰিব লগা হৈছিল। কিহৰ কাৰণে? অবৈধ শিল খননৰ কাৰণে। এইবিলাক চৰকাৰে একো কাণ সাৰে নিদিয়ে। গতিকে আমিও আজি ইয়াত আৰু উপস্থিত হ'ব লগা হৈছে এটা কাৰণতে। অবৈধ খনন কাৰ্য যদি ৰোধ নকৰে, চৰকাৰে যে কৈ থাকে যে দেশৰ মাটি ভেটি ৰক্ষাৰ কাৰণে আমি এইখন চৰকাৰ, কিন্তু আমাৰ এই যিটো কাৰ্যসূচী আমাৰ বৰ্তমান খনন কাৰ্য আৰম্ভ হৈছে, এই খনন কাৰ্যৰ ফলতে আমাৰ কি এই গোবৰ্ধনা, গামাৰিগুৰি, হতাপাৰা, উত্তৰ চাফাকামাৰ এইবিলাক গাঁও যদি গৰাখহনীয়াতে গুচি যায়, তেনেহ'লে এই দেশৰ স্বাৰ্থত দেশৰ মাটি ভেটি ৰক্ষা হ'ব নেকি? ইয়াত কিমান শিক্ষা অনুষ্ঠান আছে? ইয়াত আমাৰ গোবৰ্ধনা অঞ্চলতে গোবৰ্ধনা চকত গাঁৱলীয়া বেংক এখন আছে। এইবিলাকতো নদীৰ বুকতে যাব। গতিকে চৰকাৰে অনতি পলমে এইবিলাক যাতে বন্ধ কৰে, সেয়ে আমি সকলো ৰাইজৰ ফালৰ পৰাই চৰকাৰ মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাব বিচাৰিছোঁ। আৰু আমাৰ এইখিনিতে এটা বৰ ডাঙৰ কথা হৈছে, বাৰে বাৰে মহিলাখিনি আমি এনেকৈ একগোট হৈ আইমাতৃসকল ওলাই আহি এই অবৈধ শিল খননৰ কাৰণেই আমি আন্দোলন কৰিব লগা হৈছে। এইটো কি চৰকাৰে ৰোধ কৰিব নোৱাৰে নেকি? চৰকাৰৰ হাতত চব হেৰিটোৱে আছে, শক্তিটোৱে আছে। গতিকে আমাৰ এইখিনি বৰপেটা জিলাৰ যি উপায়ুক্ত আছে, তেওঁলোকে অনতি পলমে এই খনন কাৰ্যটো ৰোধ কৰিব লাগে। गामारिगुरि आरो उत्तर साफाकामारनि बोरसि दैमायाव अन्थाइ बाला जावखांनाय बन्द खालामनांगौनि दाबियाव गोबोरधना आन्चलिक आसु, असम जातीयतावादी जुब छात्र परिषद गोबोरधना आन्चलिक समिति आरो गेदेर गामारिगुरि हतापारा रायजोफोरनि हेफाजाबाव 24 घन्टा धरनायाव जिरायो। आरो थाबैनो इनाय जावखांनायनि हेंथायै सरकारखौ गोख्रों राहा लानोबो दाबि फोरमायदों। আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোবৰ্ধনা আঞ্চলিক সমিতি আৰু আজি স্থানীয় ৰাইজৰ সহযোগত আমি আজি আমাৰ এই গোবৰ্ধনা বৃহত্তৰ অঞ্চলত যি বছৰ ধৰি বৈধ আৰু অবৈধভাৱে খনন কাৰ্য চলি আছে, তাৰ প্ৰতিৰোধ কৰিবৰ কাৰণে আমি আজি এক 24 ঘণ্টা ধৰ্মঘট কাৰ্যসূচী হাতত লৈছোঁ। কিয়নো আমি বিগত সময়ছোৱাত আমাৰ জিলা প্ৰশাসনেই হওক বা আমাৰ চৰকাৰ প্ৰতিপক্ষই হওক, আমাৰ যি বন বিভাগ কাৰ্যালয় আছে, বন বিভাগৰ বিভাগীয় কৰ্তৃপক্ষক আমি জনাই আহিছোঁ যে বাৰে বাৰে যে আমাৰ এই গোবৰ্ধনা অঞ্চলৰ যিবিলাক বৈধ আৰু অবৈধ খনন আছে, এইবিলাক অতি শীঘ্ৰে বন্ধ কৰিব লাগে। কিয়নো আমি আজি প্ৰায় কেইবছৰ আগতে আমি আমাৰ এই অঞ্চলটোৰ পৰা ভালেকেইখন গাঁও হেৰুৱাইছোঁ আৰু আমাৰ যি বাকী আছে এই গাঁওকেইখন, এই গাঁওখন আমি হেৰুৱাব নিবিচাৰোঁ।
আপোনালোকে যদি বৰ্তমানলৈ লক্ষ্য কৰে তেতিয়াহ'লে দেখিব যে আমাৰ এই বেকী নৈত যি বছৰবোৰে যিধৰণে তেওঁলোকে ধাৰাবাহিকভাৱে খনন কাৰ্য চলি আছে, তেওঁলোকে জিঅ' বেগৰ অপেৰেৰে গাড়ীবিলাক অভাৰলোডিং গাড়ীবিলাক অহা যোৱা কৰিছে, যাৰ ফলত আমাৰ বছৰে বছৰে গৰাখহনীয়া হৈ আছে আৰু যাৰ ফলত আমাৰ এই অঞ্চলত যিবিলাক খিলঞ্জীয়া লোক বসবাস কৰি আছে, যিবিলাক কৃষিজীৱী লোক বাস কৰি আছে বা যিবিলাক আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে, তাৰ মন্দিৰ মছজিদেই হওক বা শিক্ষা অনুষ্ঠানেই হওক, এই সকলোবিলাক কিন্তু ভাবুকিৰ সন্মুখীন হৈ আছে। সেয়েহে আমি ইয়াৰ পৰাই চৰকাৰ প্ৰশাসন আৰু জিলা প্ৰশাসনক স্পষ্ট কৰি জনাই দিব বিচাৰিছোঁ যে যদি অতি শীঘ্ৰে যদি তেওঁলোকে এই আমাৰ যি বেকী নৈত চলি আছে, এই বৃহত্তৰ গোবৰ্ধনা অঞ্চলত যি খনন কাৰ্য চলি আছে, এইবিলাক যদি তেওঁলোকে ৰোধ নকৰে তেতিয়াহ'লে আমি অনাগত দিনত ধাৰাবাহিকভাৱে আন্দোলন কৰিবলৈ অস্থিৰ হ'ম। শিল বালি খনন বন্ধ কৰে, তাৰ কাৰণে আমি কি কৰিছিলোঁ যে আমি বিভিন্ন বিভাগত অৰ্থাৎ এই হেৰিৰ লগত জড়িত শিল বালি মহল অৰ্থাৎ হেৰিৰ লগত জড়িত আমি বিভিন্ন বিভাগত আমি কি কৰিছোঁ আবেদন কৰিছোঁ যাতে ইয়াত শিল বালিবিলাক খনন কৰিবলৈ দিয়া নহয় আৰু শিল বালিবিলাক খননৰ প্ৰতিৰোধ কৰাৰ কাৰণে চৰকাৰে ব্যৱস্থা লয়। কিন্তু সেই আমাৰ দাবী, সেই আমাৰ আবেদন চৰকাৰে আজিলৈকে মানি লোৱা নাই বা চৰকাৰে আমাৰ দাবী বা আমাৰ আবেদনক অগ্ৰাহ্য কৰি বাৰে বাৰে প্ৰতি বছৰে কি কৰে খৰালিৰ সময়ত শিল বালি মহলবিলাক আবণ্টন দিয়ে আৰু শিল বালি যেতিয়া খনন হয় তেতিয়া বাৰিষা হ'লে সেই পাৰবিলাক আৰু পানী উপচি পৰি পাৰত থকা মানুহবিলাকৰ ঘৰ দুৱাৰ ভাঙি যায় আৰু যাৰ ফলত সেই মানুহবিলাকে এতিয়ালৈকে শ শ মানুহ কি হ'ব লগা হৈছে, এই গোবৰ্ধনা অঞ্চলৰ শ শ মানুহ বেকী নদীৰ পাৰত থকা শ শ মানুহ অন্য ঠাইলৈ যাব লগা হৈছে, অন্য ঠাইত ঘৰ বাৰী বান্ধিব লগা হৈছে, বহুত আশ্ৰয়হীনভাৱে থাকিব লগা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট বড়ো লাইভ 24।